ইয়ালৈ মই গান এটা কৰিম, ধুনীয়া গাই আৰু খালি অকণমান এনেকৈ থাকে মানে তাক অকণমান পকৰ দুটামান গৰু মাৰিলে ঠিক হ'ব, তেতিয়া এনেকুৱা হ'ব, অকণমান এনেকুৱা হ'ব লাগিবতো আজিকালি, নহ'লে আৰু তোমালোকে চাৰ্লি চেপলিন চাইছা না চিনেমা? চাৰ্লি চেপলিনে সদায় চিনেমাত এটা বস্তু দেখুৱাই যে ধনী মানুহক এনেকৈ গোৰ মাৰে, এনেকৈ নামাৰে কিন্তু এনেকৈ মাৰে, মানে পাৰ হৈ যাওঁতে এনেকৈ মাৰি থৈ যায়, এনেকৈ ধনী মানুহক মাৰে কিন্তু দুখীয়া মানুহক নামাৰে। চ' কিন্তু বেলেগ অৰ্থত কৈছোঁ, এইটো পিছত বুজি পাবা, পঢ়ি চাবা, এইটো চিন্তাধাৰাটো বেলেগ, লেফটিষ্ট। মেঘনা, এই মেঘনা বৰকে গাঁৱত মানে বিহু এটা গাঁও গাঁও কৰি আছে, তাই বোলে তাই মিউজিক বাজি থাকিবই নোৱাৰে একদম মানে। পুৰণা বিহু এটা গাওঁ, ভাল ধুনীয়া বিহু, চবে ভাল পোৱা বিহু এটা, মিচিং বিহু। মই মিচিং বিহু বিৰাট ভাল পাওঁ। মাজুলী গাম, মাজুলী লাষ্টত গাম। মাজুলী নাগালে কেনেকৈ? মাজুলী যদি যোৱা নাই গৈয়ে হওক, কাৰণ অলপ দিন পিছত ব্ৰিজখন হ'ব, তাৰপিছত সেই মজাটো নাপাব, সেই ফেৰীত যোৱা মজাটো। মাজতে মানুহ মৰিছে বাৰু, এইটো বেলেগ কথা, এইটো তেওঁলোকৰ ভুলৰ কাৰণে। কিন্তু মাজুলী গ'লে মই সদায় ফেৰীলৈ যাওঁ, আৰু এবাৰ একদম ব্ৰহ্মপুত্ৰৰ মাজত মই 7 ঘণ্টা ফচি আছোঁ, ফেৰীখন লৈ গ'লোঁ ৰাতি, তেওঁলোকে ৰাতি ফেৰী নচলায়। মই ক'লোঁ, হেই তই ব্ৰহ্মপুত্ৰক তই জানো নেকি? মই জানো বুলি কৈছোঁ। কৈছে দাদা আমি ৰাতি নচলাওঁ। বোলো ব'লচোন, লৈ গ'লোঁ, সঁচাকৈ ফচিলে। তাৰপিছত আমি 7 ঘণ্টা ফচি আছোঁ তাত। ঠিক আছে, মোৰ মানুহ আছিলে বাৰু, তাতে ভাত বনালে, খালোঁ, আৰু বিয়াত হাগিব লাগিলে তাতে হাগিলোঁ। এটি ঘোষণা আগবঢ়াইছোঁ, ৰঙিয়া ৰেলৱে ষ্টেচন ৰঙালী বিহু সন্মিলনৰ 22 এপ্ৰিল তাৰিখে হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব গ্ৰন্থশিল্পী দীক্ষু সমূহ বিহুববীয়া ৰাইজৰে সাধাৰণ সম্পাদিকা কবিতা দত্ত লহকৰে উপস্থিতি কামনা কৰিছে। তাত বন্দিতাও যাব নেকি? বন্দিতা আছে, তাই ইয়াৰ ছোৱালী, তাই ছিংগাৰ। এইফালে বন্দিতা চেহাৰটো দেখুওৱা। তাই মোৰ লগত গান এটা কৰিবলৈ চেষ্টা কৰি আছে, ইচ্ছা কৰি আছে। তাই ইয়াত ক'ত শ্ব' আছে? ক'ত শ্ব' আছে? নাই ইয়াত ক'ত শ্ব' আছে? চেফটি? চেফটি এইটো কি জেগা ভাই? কি নাম? অঁ, চেফটিত তাই শ্ব' আছে। বন্দিতা তাই এটা গান কৰিব মোৰ লগত, চিনাকি কৰি দিছোঁ আপোনালোকৰ ইয়াৰ ছোৱালী। এটা হাত চাপৰি তাৰ কাৰণে। থেংক ইউ, থেংকছ। এতিয়া মন জানা গাঁও, এতিয়া কিবা এটা উলিয়াইছে, এতিয়া বহুত দিন গোৱা নাই খালি দেই। ওই আসিনা মানে কি ও মরমি, এটা মাজুলীলৈ যাবই লাগিব চবে। আসিনা মানে হল বুকুরে মরম, তুমি যদি বুঝি পুয়া মোরে সে নাইকি।
খুঁটিৰে পাৰত বহি মোৰ জংকি পানীৰ কথা শুনিবৰ মন যায় থাকিবানে সঁচাকৈ মোৰ কলে গৈ মই আহিছো বুলি তুমি বাটে চাই কথা শুনিবৰ মন যায় থাকিবানে সঁচাকৈ মোৰ কলে গৈ মই আহিছো বুলি তুমি বাটে চাই ফাগুনত আহিবাই গান চাবলৈ ৰঙাৰী বিগাছে গাতে লবলৈ ফাগুনত আহিবাই গান চাবলৈ ৰঙাৰী বিগাছে গাতে লবলৈ আছিনাই আমার কিয় মৰমী আসিনায়াং মানে হল দুপুরে মরম তুমি যদি বুঝি পোৱা মোরে চেনাইতে আসিনায়াং মানে হল দুপুরে মরম তুমি যদি বুঝি পোৱা মোরে চেনাইতে ওই ৰীতমেটি হৈ মোৰ কলে গৈ বাজি থাকিবা তুমি মোৰ বুকুত পাহৰিব নোৱাৰিম মই সঁচাকৈ লাগি আপঙৰ লাগিছে বেয়া